আজিৰ ৰেচিপি গাহৰি মাংস বেগেনাৰে সৈতে। বিৰাট সুস্বাদু হয় এই গাহৰি মাংস বেগেনাৰে সৈতে ৰান্ধিলে। গাহৰি মাংস লৈ লৈছোঁ ধুই ধুনীয়াকৈ, বইল কৰি ল'ব পাৰে আপোনালোকে। পিঁয়াজ লৈছোঁ দুটা সৰু, ইয়াত লৈছোঁ দুটা দীঘল বেগেনা কাটি লৈছোঁ মিহিকৈ। এয়া মোৰ অলপ পুৰণা দুদিনৰ। তাৰপিছত বিলাহী আৰু এয়া গোটা জিৰা, ধনিয়া আৰু ৰঙা জলকীয়া গুড়ি কৰি লৈছোঁ ৰোষ্ট কৰি ধুনীয়াকৈ। আদা নহৰু খুন্দি ল'লোঁ, 5 ফুটামান নহৰু। কেৰাহীত তেল গৰম কৰি লৈছোঁ ধুনীয়াকৈ। তাৰ পাছত দুটামান পাঁচফোৰণ ফুটাই সেয়া মই পিঁয়াজ ঢালি দিলোঁ। এতিয়া ভাজি ল'ম অলপমান ৰঙচুৱা হোৱালৈ। এইটো কেৰাহীতে মই আগতেই পটল ভাজিছিলোঁ, সেইকাৰণে অকণমান ৰংটো তেনেকুৱা হৈছে। এতিয়া বেগেনা দি দিলোঁ ৰঙচুৱা ভাজ খোৱাৰ পাছত। বেগেনাখিনিও এনেকৈ ভাজি থাকিম। নিমখ দি দিলোঁ সোৱাদ অনুসৰি। এতিয়া গাহৰিখিনি ঢালি দিছোঁ। কেমেৰাটো অলপ লৰি আছে, তাৰ কাৰণে দুখিত, কাৰণ মই এখন হাতেৰে কেমেৰাটো ধৰি আনখন হাতেৰে বনাই আছিলোঁ ভিডিঅ' শ্বুট কৰিবলৈ। ট্ৰাইপডটো ব্যৱহাৰ কৰা হোৱা নহয়। আদা নহৰু দি দিলোঁ। গাহৰিখিনি বইল কৰি ল'ব পাৰে, মই বইল কৰি লোৱা নাই, মই কেঁচাকৈ লৈছোঁ বেগেনাটো একেবাৰে গলি যাবলৈ। লৰাই ভাজি থাকিম এতিয়া। প্ৰয়োজন হ'লে ঢাকি দিব ঢাকনি এখনেৰে, তেতিয়া পানীটো ওলাব। তাৰপাছত শুকানকৈ ভাজি ল'ম। এতিয়া হালধি মছলাখিনি ঢালি দিম। মই ভাজি আছোঁ, এতিয়া ধুনীয়াকৈ তেল ওলাই আহিছে আৰু বেগেনা গলি আহিছে। এতিয়া মই পিঁয়াজ বিলাহীখিনি ঢালি দিলোঁ। পানীখিনি ঢালি দিছোঁ। পানী ব্যৱহাৰ নকৰিমেই। অলপমান পানী দি দিলোঁ, কাৰণ মই গাহৰিটো বইল কৰি লোৱা নাছিলোঁ। জাষ্ট অকণমান এনেকুৱা থপথপীয়া হোৱাকৈ এতিয়া ভাজি ল'ম। এতিয়া দুটা কেঁচা জলকীয়া কাটি দিছোঁ ধুনীয়াকৈ, লৰাই থাকিম। পিছলৈ বিলাহী আৰু বেগেনা ধুনীয়াকৈ গলি গ'ল, অকল গাহৰি মাংসখিনিহে ৰ'ল। বিৰাটেই টেষ্টি হয়, একদম লোভনীয়। এবাৰ খাই চাওকচোন গাহৰি বেগেনাৰে সৈতে এনেকৈ, বিৰাটেই টেষ্টি আৰু লোভনীয়। আশা কৰোঁ ভাল পালে ভিডিঅ'টো চাই। ধন্যবাদ।